নমস্কাৰ মই জন্মনি মেধি ঢিঙৰ হালকাটিত চাঞ্চল্যকৰ হত্যাকাণ্ড সতিনী আৰু পুত্ৰক হত্যা কৰি বিলৰ মেটেকাৰ তলত সুমুৱাই থোৱা মৃতদেহ উদ্ধাৰ দীৰ্ঘদিন ধৰি পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে সংঘটিত হৈছে এই জঘন্য ঘটনাটো ৰবিজা খাতুন নামৰ এগৰাকী মহিলাই ভাত ৰান্ধি থকা অৱস্থাত ঘৰৰ ভিতৰতে এটুকুৰা গোটা বাহেৰে মৰিয়াই হত্যা কৰে সতিনী আৰু সতিনী পুত্ৰই জানিব পৰা মতে হত্যা কৰি মৃতদেহটো চুচুৰাই নি বিলৰ মেটেকাৰ তলত সুমুৱাই থয় ঘটনাস্থলীৰ পৰা ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা তেজৰ চেকুৰাৰে আৱৰি থকা বাহৰ টুকুৰা আৰু মগজুৰ মাংসৰ টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আজি মৃতদেহটো বিলৰ মেটেকাৰ তলৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ইফালে হত্যাকাৰী মৃত মহিলাগৰাকীৰ সতিনী জমিলা খাতুন আৰু পুত্ৰ সমেত আলীক ঢিং আৰক্ষীয়ে আটক কৰিছে যদিও সতিনী পুত্ৰ কুদ্দুছ আলী বৰ্তমানো পলাতক ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে নগাঁৱলৈ পলাতক কুদ্দুছ আলীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে স্যাৰ এইটো যে ডেড বডিটো যে ওলাইছে ইয়াৰ ৰৈছোৱাৰ আৰু কি আছে বস্তুটো মানে কি তেওঁলোকৰ যে পৰিয়ালকেন্দ্ৰিক কিবা হেৰি আছে সেইটোৰ কাৰণে মানে পৰিয়ালকেন্দ্ৰিকৰ ভিতৰৰ কাৰণে তাৰমানে সিহঁতৰ সংঘাত আছে সেইটোৰ কাৰণে এইটো মাৰ্ডাৰটো হোৱা বুলি আমি কালি ছাছপেক্ট কৰিছিলোঁ হয় আৰু বৰ্তমান মৃতদেহটো ওলাইছে মৃতদেহ ৰিকভাৰ হ'লে মাত্ৰ এইটো এতিয়া পোষ্টমৰ্টমৰ কাৰণে পঠাই দিব মেজিষ্ট্ৰেট আহিব মেজিষ্ট্ৰেট আহি তাৰমানে পোষ্টমৰ্টম কৰিব তাৰপিছত PMৰ কাৰণে পঠাই দিম মেজিষ্ট্ৰেটে ৰিকুৱেষ্ট কৰাৰ পিছত বটদ্ৰৱাৰ পৰা ইমামুল ইছলামৰ ৰিপৰ্ট নিউজ অসম